এইটো হৈছে ব্লেক কাৰ্বন। এটা পেকেটত 10 কেজিকে থাকে ইয়াতে। এইটো 30 কেজি। এই যে ভূশক্তি বায়ো NPK আমি বিঘাত দিছোঁ 10 কেজিকে। আকৌ ইয়াতে ব্লেক কাৰ্বন বুলি আছে এটা, ব্লেক কাৰ্বন দিছোঁ মই বিঘাত 10 কেজিকে। ঠিক এনেকৈ দিলে আমাৰ সম্পূৰ্ণ হৈ যাব, যিহেতু বেছি অভাৰ দিয়াটো ভাল নহয়। আমাৰ এইখিনিতে হিচাপ দিয়া আছে 10 কেজি পাৰ বিঘা বুলি, এইখিনিতে আমি দিয়া হৈ আছে। মই এইখিনি ব্যৱহাৰ কৰি মই কিমান প্ৰডাকশ্যন পাওঁ মই আপোনালোকক পিছলৈ দেখুৱাম। অৰ্গেনিক যেহেতু বায়ো বুলি ব্যৱহাৰ কৰা হৈছে। ৱেলকাম টু মাই চেনেল NK এগ্ৰ। মই আজি আপোনালোকক দেখুৱাই আছোঁ সাৰ কেনেকৈ ছটিয়াই। মই কেমিকেল লাইনত যোৱা নাই, বৰ্তমান মই অৰ্গেনিক লাইনত কনভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ। সেয়েহে মই বায়ো বুলি এটা সাৰ লৈছোঁ। ইউৰিয়া মিক্স, তাতে NPK টোটেল মিক্স কৰা আছে, আমাৰ বায়ো হয়। সেই মই সাৰ ইউজ কৰিবলৈ ওলাইছোঁ, যিহেতু আমাৰ কেমিকেলত আমাৰ বহুতখিনি সমস্যা দেখিবলৈ পোৱা গৈ আছে। সেয়েহে মই আগতীয়াকৈ চেষ্টা কৰিছোঁ যে বায়ো কেনেকৈ আমি কনভাৰ্ট কৰিব পাৰোঁ অৰ্গেনিক লাইনত। যিহেতু অৰ্গেনিক যিমানে পাৰে আমি কৰিবলৈ চেষ্টা কৰিম। অৰ্গেনিক আমাৰ ডিমাণ্ড আছে, যিহেতু কোৱালিটিৰ ওপৰত আজিকালি নিৰ্ভৰ কৰা হয়। অৰ্গেনিকটো আমি সকলোৱে ব্যৱহাৰ কৰাটো উচিত। নাই বঢ়িয়াকৈ মিলাবি হা, হিচাপত দিব লাগে একদম। এয়া যে সাৰ দিব ওলাইছোঁ মই আজি, মই ইয়াতে ইউৰিয়া দিয়া নাই, ইয়াতে NPK বায়ো NPK বুলি মই এইটো এটা আনিছোঁ। ভূশক্তি আদিত্য এগ্ৰ চাইন্স এইটো কোম্পানীৰ পৰা অনা হৈছে। বায়ো কেমিকেল বুলি এইটো বায়ো হয়, অৰ্গেনিক। মই অৰ্গেনিক লাইনত অলপ ট্ৰাই কৰি চাই আছোঁ, যিহেতু আমাৰ আজিকালি কেমিকেল বহুত নিচিনা কেমিকেল বেন হ'ব ধৰি আছে। সেইকাৰণে অৰ্গেনিকত মই কনভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ। মই আজি ব্লেক কাৰ্বন লগত ইয়াতে বায়ো NPK এইটো মিক্স কৰিম আৰু বাগানত ছটিয়াম। কেনেধৰণৰ ৰিজাল্ট হয়, মই অৰ্গেনিক লাইনত কেনেকৈ হয় মই চাব বিচাৰিছোঁ। এইটো ব্লেক কাৰ্বনটো আমাৰ মাটিৰ গুণাগুণটো ঠিকে ৰাখিবৰ কাৰণে দিছে আমাক। চেফ চইল বুলি কৈছে, যিহেতু আমাৰ মাটিবোৰ বহুত দিন ধৰি ইউৰিয়া দি আমাৰ মাটিবোৰ নষ্ট হৈ যাবলৈ ধৰিছে। সেইকাৰণে আমি মাটিৰ গুণাগুণ আমি ঠিকে ৰাখিবৰ কাৰণে আমি ব্লেক কাৰ্বন ইউজ কৰিম। টোটেলি অৰ্গেনিক লাইনত মই কনভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছোঁ, যিহেতু আমাৰ আজিকালি কেমিকেল আমাৰ বেন হ'বলৈ ধৰি আছিল। সেইকাৰণে মই অৰ্গেনিক লাইনত মই চেষ্টা কৰি আছোঁ কেনেকৈ ধৰণৰ ৰিজাল্ট হয়। সাৰ যোৱা বছৰো মই এইটো সাৰ ব্যৱহাৰ কৰা হৈছিলে, সম্পূৰ্ণৰূপে মই কনভাৰ্ট কৰিব পৰা নাছিলোঁ যোৱা বছৰ। এইবছৰ মই ফাৰ্ষ্টৰ পৰা ষ্টাৰ্টিং কৰিছোঁ যে বায়ো ইউজ কৰিলে কেনেকৈ হয় অৰ্গেনিক লাইনত। মই তাকে চেষ্টা কৰি আছোঁ, যিহেতু কেমিকেলত বহুখিনি সমস্যা দেখিবলৈ পোৱা গৈ আছে বৰ্তমানলৈকে। ঠিকে আছে, দুই লাইন দুইও সাইড মিলে। हाँ यही हाले दे इटू ठाक कुलावा निचना दिबी हाँ हल्के मेनेज कर
দুটা লাইনত কভাৰ কৰি আছে এজনে। ঠিক তেনেকৈ আমি এনেকৈ সাৰ ছটিওৱা হয়, যিহেতু লাইনবোৰ ক্লিয়াৰ কৰা আছে। যিহেতু এতিয়া প্ৰথম পাত ওলাব আৰম্ভ হৈছে, তেতিয়া আমি সাৰ ব্যৱহাৰ কৰিলে আকৌ পিক আপ ল'বলৈ সুবিধা পাব। এই দেখিছে মোৰ ফাৰ্ষ্ট প্লাকিং শেষ হোৱাই নাই, এতিয়া আৰম্ভ হৈ আছে, এতিয়া ফাৰ্ষ্ট ওলাই আহি আছে। এইখিনি ফাৰ্ষ্ট প্লাকিং হয়, চিঙা হোৱাই নাই, নতুনকৈ ওলাই আহি আছে। এইখিনি শেষ হোৱাৰ লগে লগে আকৌ সাৰ যদি ইয়াতে পৰি যায়, তেতিয়াহ'লে আকৌ লগে লগে পিক আপ হোৱাৰ সুবিধা পাব গছজোপাই। এইবিলাক দেখিছে কি ধুনীয়া ধুনীয়াকৈ ওলাই আছে। এনেকৈ আমি চাহ গছজোপাক যত্ন ল'বলৈ আমি চেষ্টা কৰি আছোঁ। সাৰ ছটিওৱাৰ বহুত নিয়ম থাকে। আমি যদি ফাৰ্ষ্ট ছিজনতে আমি যদি সাৰ ছটিয়াই ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰডাকশ্যনত অলপ হ'লেও ডিফাৰেঞ্চ হয়। সেইকাৰণে আমি ফাৰ্ষ্ট প্লাকিং চলি আছে, সেই সময়তে আমি সাৰ যদি দিব পাৰোঁ, তেতিয়াহ'লে লগে লগে আমাৰ গছজোপা পিক আপ ল'বলৈ সুবিধা পায়। নহ'লে যদি আমি লেট হৈ যায় সাৰ দিয়া, তেতিয়াহ'লে গছজোপা বহুত সময়লৈ সাৰ খাবলৈ সেইকাৰণে প্ৰডাকশ্যনত লেট হৈ যায় থাকে। সেইকাৰণে মই ফাৰ্ষ্ট ছিজনতে ফাৰ্ষ্ট প্লাকিং চেছ হোৱা নাই, চলি আছে। সেইকাৰণে এতিয়া মই সাৰ ছটিওৱাৰ লগে লগে আকৌ গছজোপা ক'লা হৈ আহিব, আকৌ সিহঁতে প্ৰডাকশ্যন দিবলৈ আৰম্ভ কৰিব। সেইকাৰণে এইবিলাক আমি সাৱধান টাইমমতে আমি যদি কামবিলাক কৰি যাওঁ, তেতিয়াহ'লে আমাৰ বহুখিনি আগবাঢ়া প্ৰডাকশ্যন বহুতখিনি আমাক দিয়াৰ সুবিধা পায় গছজোপাই। সেইখিনি আমি খেতিয়ক হৈ আমি সেইখিনি গুৰুত্ব দিব লাগে। আমি সকলোৱে অৰ্গেনিক বস্তুবোৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰোঁ, কিন্তু আমি বৰ্তমানলৈকে অৰ্গেনিক নাপাওঁ। ইউৰিয়া ছটিওৱাৰ দৰে বহু বেছিকৈ ছটিয়াবই নালাগে। আমাৰ বায়ুটো খুবেই সুবিধাজনক হয়। এইটো শুকান, যিহেতু ইউৰিয়া আৰু MOP যেতিয়া মিক্স কৰা যায়, তেতিয়া বহুত আঠা হৈ যায়, হাতত লাৰিবলৈ অসুবিধা হৈ যায়। কিন্তু আমাৰ এতিয়ালৈকে একো হোৱা নাই। যেতিয়া মাটিৰ স্পৰ্শ নোপোৱালৈকে এই সাৰ গলি নাযায়। মাটিত যেতিয়া নেকি পৰিব, তেতিয়া গলিবলৈ আৰম্ভ কৰিব। সেয়ে আমাৰ ছটিওৱা বা কাম কৰাৰ মানুহৰ কাৰণে ভাল। গোটা গোটা বস্তুবোৰ ছটিয়াবলৈ খুবেই সুবিধা হয়। আমি বাগানত যেতিয়া ছটিয়াওঁ, তেতিয়াহ'লে আমাৰ হাতত একো এটা অসুবিধা নহয়। কিন্তু ইউৰিয়া বা MOP ছটিওৱাৰ লগে লগে গোটেই হাতখন ৰঙা পৰি যাবলৈ ধৰে। সেইকাৰণে গ্লভছৰ ব্যৱহাৰ কৰিব লাগে। কিন্তু এইবিলাক শুকান হয়, যেতিয়া মাটিৰ স্পৰ্শ নোপোৱালৈকে এনেকৈ থাকি থাকে। সেয়ে আমি বৰ্তমান এইটো খুবেই ভাল পাইছোঁ। কিন্তু মই ইয়াতে কোনো স্পনচাৰৰ ভিডিঅ' নহয়, মই নিজে ব্যৱহাৰ কৰাৰ কাৰণে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কৃষক বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ' চাই কিনে পালে লাষ্টত কমেণ্ট কৰিব, আৰু যিসকলে নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক কৰি দিব আৰু কমেণ্ট। এনেকৈ ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। যে লাষ্টৰ খেতিৰ বিষয়ে মই আপোনালোকক জনাই থাকিম। গতিকে মোৰ যদি চেনেলটো নতুনকৈ চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু এনেকৈ ভিডিঅ' চাই থাকিবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যিহেতু পিছলৈ মই ভিডিঅ' পঠালে প্ৰথমে আপোনাৰ তাত যায়। মই এই সাৰ যোৱা বছৰো ব্যৱহাৰ কৰিছিলোঁ আৰু খুবেই ভাল ৰিজাল্ট পাইছোঁ। যিহেতু যোৱা বছৰ লাষ্ট ছিজনত দিছিলোঁ, আকৌ 2 টাইম দিছিলোঁ, ফাৰ্ষ্ট আৰু লাষ্ট। তাতে লাষ্টত দিয়াখিনি মোৰ এতিয়া ফাৰ্ষ্ট ছিজনত কাম কৰি আছে, পাত ওলাই আছে। ফাৰ্ষ্ট টাইমত পাত ওলাইছে এই বছৰ। মই খুবেই প্ৰমাণ পালোঁ যে হয়, লাষ্ট ছিজনত যেতিয়া ছটিয়াই থ'ব লাগে, তেতিয়া ফাৰ্ষ্ট ছিজনতে পাতটো আহে, মই গম পালোঁ। সেয়ে মই এইবছৰৰ ফাৰ্ষ্ট ছিজনত ছটিয়াই আছোঁ। যদি বেছি ভাল ৰিজাল্ট হয়, আপোনালোকক মই ইয়াতে নম্বৰটো দি দিম। আপোনালোকে যদি ব্যৱহাৰ কৰিবলৈ বিচাৰে অৰ্গেনিক লাইনত, তেতিয়াহ'লে মই নাম্বাৰটো ইয়াতে দি দিম। কিন্তু মই কোনো স্পনচাৰ কৰা নাই, মই আপোনালোকক ভাল ৰিজাল্ট পাওক বুলিহে দিবলৈ খুজি আছোঁ। ইয়াতে নাম্বাৰটো মই দি দিম, আপোনালোকে কণ্টেক্ট কৰি নিজে নিজে লৈ ল'ব পাৰিব। যিহেতু খুবেই ভাল বস্তু হয়, ময়ো প্ৰমাণ পালোঁ যে হয়, এনেকুৱা ধৰণৰ বস্তু আমি কেমিকেলতকৈ বহুতখিনি আমি কেমিকেল এইটো ব্যৱহাৰ কৰিলে বেছি ভাল পাওঁ। অৰ্গেনিক লাইনত হৈ যায়। সেইকাৰণে পিয়'ৰ অৰ্গেনিক নহ'লেও আমি আমি ব্যৱহাৰ কৰিলে বেছি ভাল ৰিজাল্ট পাম। NPK আমি চবেই ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াতে ভয় খাবলগীয়া একো নাই, যিহেতু টি-বৰ্ডে চাৰ্টিফাইড কৰা হয়। টি-বৰ্ডৰ পৰা চাৰ্টিফাইড পোৱা কোম্পানী হয়। সেইকাৰণে আমি ভয় খাবলৈ একো প্ৰয়োজন নাই, চবেই আমি ব্যৱহাৰ কৰিব পাৰোঁ। সেয়েহে আমি সকলোৱে NPK ব্যৱহাৰ কৰোঁ।